মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জিজ্ঞাসা এডুকেশ্যনত তোমালোকক স্বাগতম জনাইছোঁ। মই কুলেশ্বৰ ডেকা নতুন ভিডিঅ'লৈ আহিছোঁ। এয়া হৈছে নৱম শ্ৰেণীৰ বিজ্ঞানৰ মহাকৰ্ষণ অৰ্থাৎ গ্ৰেভিটেশ্যন এই চেপ্টাৰটোৰ এটা খণ্ড। এই খণ্ডত আমি চন্দ্ৰত বস্তুৰ ওজনৰ ওপৰত অলপ আলোচনা কৰিবলৈ বিচাৰিছোঁ। আগৰ খণ্ডতে আমি অকণমান উল্লেখ কৰিছিলোঁ পৃথিৱীৰ তুলনাত যে চন্দ্ৰৰ যিটো মহাকৰ্ষণ বল সেইটো কম হয় বা তাৰ ভৰ কম কাৰণে পৃথিৱীৰ তুলনাত তাত বস্তুৰ ওজন কম হয়, আচলতে ওজন কম হয়। যে পৃথিৱীয়ে বস্তু এটা যি বলেৰে আকৰ্ষণ কৰে সেই বলে বস্তুটোৰ পৃথিৱীৰ ওজন। একেদৰে চন্দ্ৰত বস্তু এটাৰ ওজন হৈছে চন্দ্ৰৰ বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা আকৰ্ষণ। একেই কথা, পৃথিৱীত ওজন, পৃথিৱীয়ে বস্তু এটা তাৰ গাৰ পিনে যি বলেৰে টানি থাকে সেইখিনি তাক যদি আমি পৃথিৱীৰ ওজন বুলি কওঁ, চন্দ্ৰটো একে কথা। চন্দ্ৰটো তেনেকুৱা ধৰণৰ আমি যদি বস্তু এটা থওঁ বা লওঁ কি হ'ব, তাকো কি হ'ব, চন্দ্ৰই তাৰ নিজৰ গাৰ পিনে এটা নিৰ্দিষ্ট বলেৰে আকৰ্ষণ কৰিব। সেইটো চন্দ্ৰত বস্তুটোৰ ওজন হ'ব। এতিয়া মোৰ প্ৰশ্ন আহে যে কি হ'ল যে চন্দ্ৰত আৰু পৃথিৱীত একেটা বস্তুৰ ওজন একে হ'ব নে বেলেগ বেলেগ হ'ব? তোমালোকক কওঁ যে ওজনটো বেলেগ বেলেগ হ'ব। কিয়? যে চন্দ্ৰৰ ভৰ পৃথিৱীৰ ভৰতকৈ যথেষ্ট কম। গতিকে আমি আগৰ খণ্ডত পাই আহিছোঁ যে কি হ'ল ওজনটো কি হয়, কোনো এটা নিৰ্দিষ্ট ঠাইত বস্তুটোৰ ভৰৰ সমানুপাতিক। ভৰ কমিলে কি হ'বগৈ, ওজনটো কমিব। সেইটো কথা আমি পাই আহিছোঁ। গতিকে চন্দ্ৰৰ যিটো ভৰ তুলনামূলকভাৱে কম, গতিকে তাৰ আকৰ্ষণীয় বলটো কি হ'বগৈ, কম হ'বগৈ। এই বিষয়ে আজি আমি এই ভিডিঅ'ত পুংখানুপুংখৰূপে আলোচনা কৰিম, তোমালোকে চাই থাকা। চন্দ্ৰৰ ভৰ পৃথিৱীৰ ভৰতকৈ কম, সেইবাবে চন্দ্ৰৰ বস্তুৰ ওপৰত প্ৰয়োগ কৰা আকৰ্ষণীয় বল পৃথিৱীৰ আকৰ্ষণীয় বলতকৈ কম হয়। এতিয়া কেনেকুৱা ধৰণৰ কম হয় বা কিমান কম হয় সেই কথাটোলৈ আমি এতিয়া পৰৱৰ্তী অংশত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো চাই থকা। এতিয়া আমি ধৰি লওঁ যে বস্তু এটাৰ ভৰ m আৰু চন্দ্ৰ পৃষ্ঠত ইয়াৰ ওজন হ'বগৈ WM। এতিয়া আমি যদি মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো প্ৰয়োগ কৰোঁ, সেইমতে এই m ভৰ আৰু চন্দ্ৰৰ ভৰ ধৰি ললোঁ যে mm, ঠিক নহয়, যে আমি এইটো যদি প্ৰয়োগ কৰোঁ, বিশ্বজনীন সূত্ৰটো প্ৰয়োগ কৰোঁ, চন্দ্ৰত ওজন হ'বগৈ। ওজন তোমালোকে জানা যে চন্দ্ৰৰ বস্তুটোক যিমান বলেৰে টানিব সেইটোৰ ওপৰত ওজন। গতিকে তাত আমি যদি নিউটনৰ মহাকৰ্ষণৰ যদি বিশ্বজনীন সূত্ৰটো আমি প্ৰয়োগ কৰোঁ, তেতিয়াহ'লে কি হ'বগৈ, WM = GMM × m by RM স্কুৱেৰ। এতিয়া যিটো জানা যে মহাকৰ্ষণিক ধ্ৰুৱক m হৈছে চন্দ্ৰৰ ভৰ, m হৈছে যিটো আমি বস্তু লৈছোঁ সেই বস্তুটোৰ ভৰ, আৰু RM হৈছে চন্দ্ৰৰ ব্যাসাৰ্ধ। গতিকে ইয়াতে আল্টিমেটলি আমি ইয়াতে লিখি দিছোঁ কথাটো, mm = চন্দ্ৰৰ ভৰ আৰু RM = চন্দ্ৰৰ ব্যাসাৰ্ধ। আকৌ ধৰা হ'ল একেটা বস্তুৰে পৃথিৱীৰ ওজন WE। ইয়াতে তুমি যদি এই যিটো নিউটনৰ মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো প্ৰয়োগ কৰি দিয়া, তেতিয়া আমি কি পাম, W = GME × m by RE স্কুৱেৰ। ইয়াতে যিটো মাধ্যমৰ মহাকৰ্ষণিক ধ্ৰুৱক, তাৰপিছত ME হ'ব পৃথিৱীৰ ভৰ আৰু RE হৈছে পৃথিৱীৰ ব্যাসাৰ্ধ। এতিয়া যদি আমি WM আৰু WE অনুপাত ল'বলৈ যাওঁ, WM মানে এইখিনি আনা আৰু WE মানে এইখিনি আনিছোঁ। এতিয়া কি হ'ব, এইটো ক্যালকুলেশন কৰিলে GMM × m by RM স্কুৱেৰ, আৰু এইটো তলত আছে নহয়, এইটো হৰণ হ'ব নহয়, ওপৰটোৰ লগত তলৰটো হৰণ, স্বাভাৱিকতে কি হ'ব, ওলটি যাব। গতিকে কি হ'বগৈ, RE স্কুৱেৰটোৰ ওপৰত আহিছে GME × m, তললৈ আহিব। এতিয়া কি হ'বগৈ, mm কেনসেল হ'ব, g কেনসেল হ'ব, ওপৰত থাকিল mm অৰ্থাৎ চন্দ্ৰৰ ভৰ × RE স্কুৱেৰ পৃথিৱীৰ ব্যাসাৰ্ধৰ বৰ্গ। আকৌ ইয়াত থাকিল কি, RM স্কুৱেৰ কি হৈছে চন্দ্ৰৰ ব্যাসাৰ্ধ, আৰু ইয়াত থাকিব ME অৰ্থাৎ পৃথিৱীৰ ভৰ। এতিয়া আমি এই মানকেইটা চন্দ্ৰৰ ভৰ, পৃথিৱীৰ ব্যাসাৰ্ধ, চন্দ্ৰৰ ব্যাসাৰ্ধ আৰু পৃথিৱীৰ ভৰ, এই মানকেইটা যদি আমি বহাই দিওঁ, তেতিয়াহ'লে কি পাম আমি, WM অৰ্থাৎ চন্দ্ৰৰ ওজন আৰু WE পৃথিৱীৰ ওজনৰ অনুপাতটো আমি পাই যাম। এতিয়া এই অনুপাতটো কি হয় আমি চাওঁ আহা। সম্বন্ধটো মনত ৰাখিবা, m × RE স্কুৱেৰ, সেইটো তোমালোকে সেইটো আগত আনিব পাৰা, ME টো আগত আনা, এটা মনত ৰখাত সহজ হ'ব।
আমি কি কৰিছো এমি টো আগত লৈ আহিছো আৰু এম টো পিছত লৈ গৈছো গতিকে সম্বন্ধটো মনত ৰখা সহজ হ'ব চন্দ্ৰৰ ভৰ পূৰণ পৃথিৱীৰ ব্যাসাৰ্ধৰ বৰ্গ আকৌ পৃথিৱীৰ ভৰ পূৰণ চন্দ্ৰৰ ব্যাসাৰ্ধৰ বৰ্গ এতিয়া আমি মানবিলাক বহাই দিওঁ চন্দ্ৰৰ পৃথিৱীৰ ভৰ ব্যাসাৰ্ধবিলাক এতিয়া আমি যদি মানবিলাক বহুৱাও দেখিম গৈ ইয়াতে মান লৈছো mm 7.36 into 10^22 আৰু r কিমান আছে 6.37 into 10^6 এটা মান পাই যাবা পৃথিৱীৰ ভৰ এখিনি সৰি চন্দ্ৰৰ ভৰ এখিনি পৃথিৱীৰ ভৰ এখিনি চন্দ্ৰৰ ব্যাসাৰ্ধ এইটো আৰু পৃথিৱীৰ ব্যাসাৰ্ধ এইটো মানবিলাক বহাই গৈছো আমি ইয়াতে এটা কি হ'ব তোমাৰ এইটো পূৰণ কৰিলে তোমালোকে কেনেকৈ কৰিবা 7.36 আৰু 6.37 টো দুটা আছে গতিকে 7.36 into 6.37 দুবাৰ পূৰণ কৰি দিয়া দেখি কি পাবা তোমালোকে 2.98.64984 এইকেইটা তোমালোকে পাই যাবা ইয়াতে সৰি ইয়াতে তোমাৰ ইয়াতে দশমিকটো এটা আহিব ঠিক তেনেকৈ আকৌ ইয়াতে তোমালোকে যদি চোৱা ইয়াতে 5.94 আৰু 1.74 দুবাৰ পূৰণ কৰি দিয়া মানটো পাবই এইটো এতিয়া ইয়াতে 10 ৰ পাৱাৰ আছে 10^22 10^6 দুটা হৈ আছে 10^6 6 + 6 24 + 6 + 6 10 ৰ পাৱাৰ কিমান হ'ব 10^34 হ'ব আৰু ইয়াতে 10 ৰ পাৱাৰ কিমান হ'ব 10^24 10^6 দুটা গতিকে 24 + 6 + 6 that is 36 ইয়াতে এতিয়া আমি যদি চাও তুমি কি দেখিবা যে এই দশমিকটো ইয়াতে আহিব দশমিকটো ইয়াতে আহিব আৰু এখিনি কি হ'ব 10^34 আছিল 36 তলত দুটা থাকিলকৈ এতিয়া যদি আমি এই মানটো চাও এটো 29.8 আৰু এপিনে হ'ব তোমাৰ এটো 10 স্কয়াৰ পূৰণ কৰিলে 1810 আহিব মানটো তোমালোক ক্যালকুলেশনখিনি আকৌ বাৰ কৰি দিছো ইয়াতে আমাৰ অকণমান ভুল হৈছিল এটা 9 ৰৈ গৈছিল এই কাৰণে আমাৰ দশমিকত আসলে গৈ ইয়াতে দুটা কৰি চাৰিটা এপিনে দুটা ছয়টা দশমিক হ'ব লাগে আমাৰ মৰিকালে কোনতে অকণমান ভুল হৈছিল আসলে আমাৰ 9 এটা লিখিবলৈ ৰৈ গৈছে গতিকে এইখিনিৰ পূৰণফল হ'ব 7.36 into 6.37 দুটা পূৰণ কৰিলে 298.645984 आप में 5.98 into 1.74 into 1.74 কৰিলে তো হ'ব 18.105048 আৰু এপিনে পাৱাৰ টো মানে হ'ব ওপৰ থাকিব 10^34 এটা 10^36 আৰু গতিকে স্বাভাৱিকতে কি হ'ব ইয়াতে 34 টা আছে 36 টা আছে গতিকে দুটা ইয়াতে 10 বেছি আছে তলত 10 দুটা থাকি গ'ল আৰু যদি ক্যান্সেল কৰো ইয়াতে যদি কটাকটি কৰো নহয় জানো বা বিয়োগ কৰিব পাৰা 34 ওপৰৰ পাৱাৰ -36 গতিকে 10 টো মাইনাস টু থাকিব গতিকে মাইনাস টু মানে 10^2 টো আমাৰ কি হৈছে 10 স্কয়াৰ টো তলত আছে এতিয়া কি হ'ল তোমাৰ এইখিনি যদি ক্যালকুলেশন কৰা ইয়াতে 10 স্কয়াৰ মানে 100 অটোমেটিক্যালি দশমিক কত আহি যাব 1810 দুই ঘৰ পিনে দশমিক আহি যাব ওপৰ থাকিব 298.645984 তলত থাকিব 1810 into 5.5048 আৰু এইখিনি তোমালোকে হৰণ কৰিছো দেখিবা তোমালোকে পাবা 0.6165 আৰু এইখিনি প্ৰায় হ'ব 16 তোমালোকে তেনেকৈ হ'ব পৰা বা 6 ভাগৰ 1 হ'ব পৰা দুবা এইখিনি প্ৰায় হ'ব দেই এইখিনি এক্স্যাক্টলি ঠিক নহয় তবে কি হয় প্ৰায় এতিয়া আমি কি বুজিলো বাৰু যে পৃথিৱীৰ আৰু চন্দ্ৰত বস্তুৰ ওজন যেটো w আৰু w এর হৰণফলটো কিমান হ'ল 16 গতিকে ইয়াৰ পৰা আমি কি পাম যদি এনেকুৱা হয় যে wm by w is equal to 16 হয় কি হ'ব 6wm is equal to 1 into we হয় ন এটাকে কি হ'ব wm অর্থাৎ চন্দ্ৰৰ বস্তুৰ ওজন হ'ব 6 টো ইপিনে আহিলে কি হ'ব তলৰ পিনে আহিব we by 6 that is equal to 1/6 we অর্থাৎ কি হ'ব চন্দ্ৰৰ বস্তুৰ ওজন পৃথিৱীৰ ওজনৰ 6 ভাগৰ 1 ভাগ হ'ব নিশ্চয় আপোনালোকে বুজি পাইছা ক্যালকুলেশন খিনি চাবা অলপ ডাঙৰ ক্যালকুলেশন পুনৰ সম্ভাৱনা থাকে তবে তোমালোকক এইটো কৰি দিছো পুনৰ এটা ভিডিঅত লগ পাম আজিলৈ তোমালোকৰ পৰা বিদায় মাগিছো ধন্যবাদ